আপোনাৰ যদি ৰেচন কাৰ্ড আছে, আপোনাৰ আছে এটি ভাল খবৰ। আপুনি প্ৰত্যেক মাহত যিটো বিনামূলীয়া চাউল পায়, সেই চাউলৰ লগত আপুনি পাব এতিয়া প্ৰত্যেক মাহতে 1000কৈ টকা। এই টকাটো আপুনি ক'ৰ পৰা পাব, আবেদন ক'ত কৰিব, আপোনাৰ কি নথি-পত্ৰ লাগিব, সম্পূৰ্ণ মই জনাই দিম। আপুনি এই ভিডিঅ'টো আপুনি একেবাৰে কটাকটি নকৰাকৈ আপুনি সম্পূৰ্ণ চাওক, আপুনি গম পাই যাব ক'ত আবেদন কৰিব লাগে, কি কাগজ পাতি লাগে আপুনি জানিব পাৰিব। আপুনি যদি মোৰ এই ভিডিঅ'টো নতুনকৈ চাই আছে, তেন্তে আপুনি এটা ছাবস্ক্ৰাইব দি দিব, আৰু আপোনাৰ যদি ফেচবুকত যদি চাই আছে তেনেহ'লে আপুনি এটা ফ'ল' দি দিব। আহক আমি জানি লওঁ কি তথ্য লাগিব, ক'ত আবেদন কৰিব, আহক আমি জানি লওঁ। প্ৰথমে আপোনাৰ এটা কথা জানিব লাগিব, যিসকল ব্যক্তি আছে, যিসকলৰ ৰেচন কাৰ্ড আছে, সেইসকল ব্যক্তিয়ে যদি টকাটো পায়, এই টকাটো আপোনাৰ কি হ'ব, হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে, সেই একাউণ্টতহে আপুনি এই পইচাটো ডাইৰেক্ট জমা হৈ যাব। তাৰপিছত আপোনাক আৰু এটা কথা জনাইছোঁ যে প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক। আপোনাৰ এই আবেদনৰ কাৰণে আপোনাৰ প্ৰয়োজন কিন্তু তিনিটা যিটো ডকুমেণ্ট কৈছে, আপোনাৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুক, এই তিনিটা আপোনাক লাগিবই। এইটো দিলেহে আপুনি 1000 টকাকৈ প্ৰত্যেক মাহত আপুনি পাব। তাৰপিছত হৈছে আপোনাৰ ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন। আপুনি যে আবেদন কৰিব এই 1000 টকাৰ কাৰণে ক'ত আবেদন কৰিব, এই আবেদনটো আপুনি কৰিব লাগিব এইখিনিতে, ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত গৈ পেলাইহে আপুনি আবেদন কৰিব লাগিব। তাৰপিছত আপোনাক এই টকাটোৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিলে বৃহৎ ঘোষণা। এইটো আপোনাৰ কেন্দ্ৰীয় চৰকাৰেহে এইটো ঘোষণা কৰিছে। এতিয়া গম পাইছে যে আমাৰ ৰাজ্য চৰকাৰ নহয়, ইয়াত কৈছে কি যে কেন্দ্ৰীয় চৰকাৰৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিলে বৃহৎ ঘোষণা। তাৰপিছত আছে আপোনাৰ দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত চৰকাৰৰ। এই 1000 টকাটো কিয় দিয়া আছে, দৰিদ্ৰ যিমান পৰিয়াল আছে তেওঁলোকক আৰ্থিকভাৱে আপোনাক আৰ্থিক সকাহ দিবৰ বাবে এই সিদ্ধান্তটো চৰকাৰে লৈছে, কেন্দ্ৰীয় চৰকাৰে লৈছে। তাৰপিছত আপোনাৰ আহিছে, আপুনি যদি এই আবেদন কৰিবলৈ যায়, আপোনাৰ বাৰ্ষিক 1 লাখতকৈ তাৰপিছত বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে পাব 1000কৈ টকা। আপোনাৰ বাৰ্ষিক আয় যিটো আছে এইটো আপোনাৰ একদম 2 লাখতকৈ কম হ'বই লাগিব, তাৰপিছতহে আপুনি আবেদন কৰিলেহে 1000কৈ আপুনি টকা পাব। তাৰপিছত আপুনি যদি এই আবেদনটো কৰিবলৈ যায়, আপুনি কি লগত লৈ যাব, আপোনাৰ প্ৰথমে লৈ যাব লাগিব আয়ৰ প্ৰমাণপত্ৰ। আয়ৰ প্ৰমাণপত্ৰ লাগিবই, বাসস্থানৰ প্ৰমাণপত্ৰ, আপোনাৰ বাসস্থানৰ প্ৰমাণপত্ৰ আপুনি লৈ যাব লাগিব। তাৰপিছত আৰু মোবাইল নম্বৰ এইটো আপোনাৰ দিবই লাগিব। তাৰপিছত আপুনি চলিত বৰ্ষত 1 জুনৰ পৰাই আৰম্ভ হ'ব এই আঁচনি। চলিত বৰ্ষৰ 1 জুনৰ পৰা আৰম্ভ হ'ব এই আঁচনি। এই আঁচনিটো আপোনাৰ 1 জুনৰ পৰা আৰম্ভ কৰিব। এতিয়া কথাটো হৈছে কি, কেন্দ্ৰীয় চৰকাৰে এইটো ঘোষণা কৰিছে, যেনেকৈ কৈছে আপোনালোকে ঠিক তেনেদৰে আপুনি 1 তাৰিখৰ পৰা চাওক। যদি আবেদন কৰিবলৈ আপোনাৰ কৈছে 1 জুনৰ পৰা আৰম্ভ হ'ব এই আঁচনি, যদি 1 জুনৰ পৰা আৰম্ভ কৰে, তেন্তে আপুনি কমচে কম এই 1 জুনতে আপুনি এই খবৰটো ৰাখি পেলাই আপুনি যদি আবেদন কৰিব দিয়ে, তেনেহ'লে আপুনি আবেদন কৰিব। আবেদন কৰাৰ পিছত কিমানজনে পায় আৰু কিমানজনে নাপায় সেইটো মই ক'ব নোৱাৰোঁ। আপোনালোকে নিজে গম পাব যে আপুনি পায় নে নাপায়, আৰু যদি আঁচনি ধৰিছে নিশ্চয় পাব। আৰু যদি আঁচনিটো যদি কিবা কাৰণবশতঃ পিছুৱা যায়, হয়তো অলপ দেৰিকৈ হ'লেও এইটো আপোনাৰ আঁচনি, আপুনি যিটো 1000 টকাটো আপোনাক দৰিদ্ৰ পৰিয়ালক দিব বিচাৰিছে, মানে অলপ দেৰিকৈ হ'লেও আপুনি পাব। আশা কৰিছোঁ এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণ চাইছে, আপুনি এটা লাইক দিব।